ঠাণ্ডাৰ দিন এফালে ওপৰ মহলত থকাৰ কাৰণে ৰ'দ ৰাতিপুৱাৰ ভাগতেই যি পৰে বেবিক ৰ'দ লগোৱা ডিউটিটো মানুহজনেই কৰে কিন্তু আজি যাব লগা হ'ল আজি দেওবাৰ যদিও ছুটি নাই এফালে ৰাতিপুৱা মই বুট খোৱা আৰম্ভ কৰিছো বিকজ মোৰ কনষ্টিপেশ্যনৰ বহুত বেছি প্ৰব্লেম হৈ আছে দিনৰ দিনটো এই এটাই কাম কৰে মোৰ পৰা গালি খায় আজি দেওবাৰ ঘৰকেইটা তাই মুচি দিলে আৰু বেবিক ধুনীয়াকৈ লৈ আছে তাৰ মানে মাহতক ভিডিঅ' কল কৰি দেখাই আছে মোৰ ভিডিঅ' আগৰ পৰা যোনে চাইছে জুলিক আগৰ পৰাই সকলোৱে চিনি পায় আৰু জুলি তেতিয়াহে আহে যেতিয়া নেকি তাইৰ বেবিক ল'বলৈ মন যায় ৰুমটো তলা মাৰি মোক চাবিপাত দি থৈ গৈছে মানে কুত্তাতকে বেছি মোক বিলিভ কৰে তাই ভাবিছে তাই বেবিক খেলাই আছে কিন্তু তাই একচুৱেলি বেবিক ভয় খুৱাই আছে যিহেতু মই নিজে ভয় খাই গৈছো আৰু মাজে মাজে দুটামান চৰ লগাব মন যায় যি কি নহওক ভাত পানী বনাই মেলি দুইটাই অকমান বেবিৰ লগত টাইম স্পেণ্ড কৰি ললো যিমান চেষ্টা কৰিলো মই ভাত খোৱা সময়ত বেবিক কেতিয়াও নুশুৱে প্ৰায় লৈ খাবলগীয়া অৱস্থা হয় মাহীয়েক থাকিলে বাৰু বেলেগ কথা যোৱা দেওবাৰে ভাবিছিলো নখ কাটিম বুলি কিন্তু এইটো দেওবাৰে কৰি আছো গমেই পাইছে কিমান টাইম পাওঁ মই ভণ্টি নাথাকিলেতো আৰু বেছি অকলশৰীয়া সেইকাৰণে দেওবাৰে মানুহজন ঘৰত থাকিলে মোৰ ভাল লাগে পিছে যিয়েই নহওক কাম থাকিলেতো যাবই লাগিব চাওঁতে সন্ধিয়া হ'ল অহাৰ সময়ত এইবোৰ লৈ আহিল ভাগৰ লাগিছে কিন্তু প'জ দিব পৰা নাই